বন্ধু-বান্ধৱীসকল বাস্তৱ এডুকেশ্যনৰ নতুন এটা ভিডিঅ'লৈ মই পুনৰবাৰ বাস্তৱে স্বাগতম জনালোঁ। আপোনালোকে জানে CTET চিলেবাছ অনুসৰি পঢ়োৱাটো অন্যতম উদ্দেশ্য হ'ল বাস্তৱ। আজি ভিডিঅ'ৰ 10 নম্বৰ খণ্ড আৰম্ভ হৈ গৈছে। বন্ধু-বান্ধৱীসকল আজি মই আলোচনা কৰিম CTET পেপাৰ 1 চিলেবাছ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি। বন্ধু-বান্ধৱীসকল CTET পেপাৰ 1 অৰ্থাৎ আপোনালোকে LP বিষয়ক যি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ প্ৰশ্ন আহে তাৰ ওপৰত মই আলোচনা কৰিম। LP ক্ষেত্ৰত আজি আলোচনা কৰিম, ঠিক আছে। LP চিলেবাছখন আলোচনা কৰিম। চাইল্ড ডেভেলপমেণ্ট প্ৰাইমেৰী স্কুল চাইল্ড ডেভেলপমেণ্ট প্ৰাইমেৰী স্কুল চাইল্ড 15 মাৰ্কছ অৰ্থাৎ বন্ধু-বান্ধৱীসকল আপোনালোকৰ যি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ পৰা প্ৰশ্ন আহিব তাৰ প্ৰথমটো ভাগ হৈছে চাইল্ড ডেভেলপমেণ্ট প্ৰাইমেৰী স্কুল চাইল্ড 15 মাৰ্কছ। ইয়াত 15 মাৰ্কছ থাকে। এই 15 নম্বৰ যিটো এই ভাগটোত 15 নম্বৰ আহে কি কুৱেশ্যন সোমাব পাৰে, কোনটো অংশৰ পৰা প্ৰশ্ন আহিব পাৰে সেইটো মই আলোচনা কৰিম। প্ৰথম চাওক, কনচেপ্ট অফ ডেভেলপমেণ্ট এণ্ড ইটছ ৰিলেশ্যনশ্বিপ উইথ লাৰ্ণিং। মানে হৈছে বিকাশৰ লগত বিকাশ যেতিয়া ল'ৰা ছোৱালী যেতিয়া বিকাশ হৈ গৈ থাকে 2 বছৰ 3 বছৰ 4 বছৰ এনেকৈ বাঢ়ি গৈ থাকে তেতিয়া কি বস্তু আহৰণ কৰি ধৰি লওক জন্ম হয় মা পাপা দাদা পি এনেকৈ ক'বলৈ শিকে, হয় নে নহয়? কিন্তু বয়স অনুৱাৰ লগে লগে মা পাপা পেহী দদাইদেউ খুৰীদেউ এনেকৈ ক'বলৈ শিকে। তাৰ দুদিনৰ পাছত আহিলে মা মোৰ মৰমৰ দেউতা মোৰ চেনেহৰ এনেকৈ কবিতা লিখিবলৈ আৰম্ভ কৰিব পাৰে। ঠিক তেনেদৰে বয়স অনুসৰি ল'ৰা ছোৱালী কি হৈছে বেছি শিকি গৈ থাকে। সেইটো ক'বলৈ বিচাৰিছে যে কনচেপ্ট অফ ডেভেলপমেণ্ট এণ্ড ইটছ ৰিলেশ্যনশ্বিপ উইথ লাৰ্ণিং, ঠিক আছে। দ্বিতীয়টো আহিছে প্ৰিন্সিপলছ অফ ডেভেলপমেণ্ট অফ চাইল্ড। প্ৰিন্সিপলছ মানে হ'ল মূল নীতিসমূহ কি ল'ৰা ছোৱালী যে বিকাশ হৈ গৈ থাকে কি ধৰণৰ বিকাশ হয়। ঘপ কৰে কবিতা লিখিবলৈ পায় নেকি? ঘপ কৰেতো কবিতা লিখিব নোৱাৰে। তাৰ বাবে কিছুমান নীতি আছে। প্ৰথমতে ক খ শিকিব, তাৰপাছত ক লগত আকা যোগ কৰিবলৈ শিকিব, তাৰপাছত কেনেদৰে, সেইটো হ'ল প্ৰিন্সিপলছ অফ ডেভেলপমেণ্ট নীতি। এই ডেভেলপমেণ্ট অফ চিলড্ৰেন এইখিনিয়ে বস্তুৱে সাঙুৰি থয়, ঠিক আছে। এতিয়া ইয়াৰ পাছত কি আহিম? ইয়াৰ পাছত আহিম ইনফ্লুৱেঞ্চ অফ হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট। মানে হ'ল বংশগত আৰু পৰিৱেশে শিশুৰ বিকাশৰ ক্ষেত্ৰত কেনেদৰে, যদি বাপেক পুলিচ থাকে পুতেকজনো সেইটো লাইনতেই যায়, যদি দেউতাক ডাক্তৰ লাইনত থাকে তেনেহ'লে ল'ৰা ছোৱালীকেইটাও ডাক্তৰ লাইনত যায়। তেনেধৰণৰ বংশগত কেতিয়াবা প্ৰভাৱ থাকে। কেতিয়াবা চাবচোন বৈজ্ঞানিকৰ পুতেক সদায় বৈজ্ঞানিক হ'বলৈ ধান্দাটো গৈ থাকে, চিন্তা চৰ্চা চলায়। ঠিক তেনেকুৱা ধৰণৰ হেৰিডিটিৰ প্ৰভাৱ। এনভাইৰনমেণ্ট, যদি এখন ভাল শৈক্ষিক সমাজৰ পৰা ল'ৰা ছোৱালী বিলং কৰে তেনেহ'লে সেইজন শৈক্ষিক সমাজটো ভাল হয়, পঢ়া শুনা ভাল হয়। যদি সি কেনেবাকৈ বেকৱাৰ্ড ক্লাছ, যদি পঢ়া শুনা অলপ কম হয় সেই ঠাইৰ ল'ৰা ছোৱালী কিন্তু পঢ়া শুনাও কম হয়। ঠিক সেইটোৱে কথা কৈ গৈছে। তাৰপিছত আহিলে ছ'চিয়েলাইজেশ্যন প্ৰচেছ, ছ'চিয়েল ৱৰ্ল্ড চিলড্ৰেন টিচাৰ। চাওক, ছ'চিয়েলাইজেশ্যন মানে সামাজিকৰণৰ ক্ষেত্ৰত ইয়াত টিচাৰ পেৰেণ্টছ আৰু পিৰ্ছ বন্ধুবৰ্গই কেনেদৰে সহায় কৰে সেইটো বিষয়ত আলোচনা কৰিব লৈছে, আপোনালোকে পাৰিবই। তাৰপাছত আহিলে পিয়াজে কলবাৰ্গ আৰু ভাইগটস্কিৰ কনষ্ট্ৰাক্ট এণ্ড ক্ৰিটিকেল বিকাশৰ ক্ষেত্ৰত বিভিন্ন ধৰণে বিভিন্নজনৰ মতবাদ দিছে। ইয়াত পিয়াজে কলবাৰ্গ আৰু ভাইগটস্কিয়ে কেনেধৰণৰ মতবাদ দিছিলে তাৰ ওপৰত আপোনালোকে জানিব লাগিব। তাৰপাছত আহিব কনচেপ্ট অফ চাইল্ড চেণ্ট্ৰেড এণ্ড প্ৰগ্ৰেছিভ এডুকেশ্যন। চাইল্ড চেণ্ট্ৰেড মানে হ'ল শিশু কেন্দ্ৰীভূত হোৱা আৰু প্ৰগ্ৰেছিভ আৰু বিকশিত শিক্ষাৰ লগত জড়িত বিভিন্ন ধৰণৰ ধাৰণাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ। এইটো এটা বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো ভালকৈ চাব লাগিব। তাৰপাছত আপুনি আহিব ক্ৰিটিকেল পাৰ্সপেক্টিভ অফ কনষ্ট্ৰাক্ট অফ ইণ্টেলিজেঞ্চ। বুদ্ধিৰ ক্ষেত্ৰত আপোনালোকৰ বুদ্ধিৰ ওপৰত আহিব প্ৰশ্ন। তাৰপাছত আহিলে মাল্টি ডাইমেনশ্যনেল ইণ্টেলিজেঞ্চ, ভিন্ন প্ৰকাৰৰ বুদ্ধি সম্পৰ্কে আলোচনা কৰিব লাগিব। লেংগুৱেজ আৰু থট, ধাৰণা আৰু ভাষাৰ সম্পৰ্ক, ভাষা কেনেদৰে শিকে। মইতো কৈছিলোঁ মা পাপা বাবা প্ৰথমতে ক'বলৈ শিকে, তাৰপিছত ক খ শিকিব, তাৰপিছত আকা শিকিব, তাৰপিছত কবিতা লিখিবলৈ আহিব। তাৰপিছত আহিলে জেণ্ডাৰ এজ এ ছ'চিয়েল কনষ্ট্ৰাক্ট, জেণ্ডাৰ ৰুলছ ভূমিকা মানে লিংগৰ ভূমিকা, লিংগ অনুসৰি কেনেধৰণৰ শিক্ষাৰ ক্ষেত্ৰত। এতিয়া ছোৱালীবিলাকক কি শিক্ষা দিয়ে? ছোৱালীবিলাককতো পুলিচ মেলটো বনাবলৈ সৰুৰ পৰা শিক্ষা নকৰি নাচ গান এইবিলাকত বেছি গুৰুত্ব দিয়ে, কিন্তু ল'ৰাবিলাকক অলপ যিবিলাক আপোনাৰ শক্তিশালী পন্থা সেইবিলাকৰ ওপৰত গুৰুত্ব দিয়ে, হয় নে নহয়? গতিকে সেইটো কথা কৈছে। তাৰপাছত আহিব ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ এমং লাৰ্ণাৰ্ছ, আণ্ডাৰষ্টেণ্ডিং ডিফাৰেঞ্চ বেছড অন ডিভাৰ্চিটি অফ। এইটো এটা আহিব লেংগুৱেজ, মানে বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী লেংগুৱেজৰ পাৰ্থক্য, কাষ্টৰ পাৰ্থক্য, জেণ্ডাৰ পাৰ্থক্য, কমিউনিটিৰ ৰিলিজিয়ন পাৰ্থক্য, এইবিলাকৰ শিক্ষাৰ ক্ষেত্ৰত বিকাশৰ ক্ষেত্ৰত কেনেধৰণে এইবিলাকৰ শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পেলায় সেইবিলাকৰ ওপৰতো আলোচনা কৰিব লাগিব, ঠিক আছে। এতিয়া আহিম আমি
distinction between assessment for learning and assessment of learning, school based assessment, continuous and comprehensive evaluation. আপোনালোকে চাওক ল'ৰা ছোৱালী এটা বিকাশৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ হয় assessment কি হয় continuous and comprehensive evaluation হয় আৰু এটা হয় school based assessment এতিয়া মানে এইটোত সোমাই পৰিব এইবিলাক ল'ৰা ছোৱালীবিলাক কিবা এটা কি জানিছে কি নাই জনা কেনেদৰে শিক্ষা প্ৰদান কৰিম ধৰা ল'ৰা এটা আপুনি যদি পঢ়াই গৈ আছে জানিব নেকি ল'ৰাটোৱে শিকিছে না নাই তাৰ বাবে কি হ'ব মূল্যায়ন পৰীক্ষা ল'বলগীয়া হ'ব ইউনিট টেষ্টটো ল'ব পাৰে বা সমূহীয়া পৰীক্ষা ল'ব পাৰে আৰু বছৰিকীয়া পৰীক্ষা ল'ব ইয়াৰ জৰিয়তে আপোনালোকে পঢ়াই হয় না নহয় আৰু তেতিয়া আপোনালোকে জানিব যে ল'ৰা ছোৱালীয়ে কিমান জানিছে বা কি শিকাব লাগিব পৰীক্ষাটো লোৱালেহে গম পোৱা যায় ল'ৰাটো ক খ খিনি জানিছে নাই যেতিয়া ক খ খিনি লিখিব নোৱাৰিব পৰীক্ষাত তেতিয়া আপোনালোকে অহাবাৰকে ক খ খিনি লিখিবলৈ চেষ্টা কৰিব আৰু এনেদৰে ল'ৰাটোক শিকাবলৈ আৰম্ভ কৰে গতিকে বন্ধু বান্ধৱীসকল কথাটো এইটোৱে কথাটো আলোচনা কৰোঁ তাৰপিছত আহিব formulating appropriate question assessing readiness level of learners for enhancing learning and critical thinking in the classroom and for assessing learners achievement এইটো কথাটো একেই এইটো সম্পৰ্ক আছে এতিয়া আহিম concept of এতিয়া 2 নম্বৰ প্ৰেগাপটো আহিলে প্ৰথম ভাগটো 15 নম্বৰ আহে 2 নম্বৰ ভাগটো আহিব concept of inclusive education and understanding children with special needs মানে হল বন্ধু বান্ধৱীসকল inclusive education শিক্ষাত ল'ৰা ছোৱালীবিলাকক জড়িতকৰণ আৰু আন্ডাৰষ্টেণ্ডিং বুজি পোৱাত শিশুসকলক বুজি পোৱাত স্পেচিয়েল কি প্ৰয়োজন আছে হেতু ওপৰত তাৰ ভিতৰত পৰিব addressing learners from diverse background including এটা ক্লাছৰুমত সকলোকে ইনক্লুড কৰি কেনেদৰে শিক্ষাৰ বিকাশ ঘটাব পাৰি তাৰ ওপৰত পৰিল প্ৰথমটো কথা হ'ল ভিন্ন ভাষী ল'ৰা ছোৱালী আহে তেওঁলোকক কেনেদৰে সমাযোজন কৰি পিনে পঢ়াব পাৰি তাৰপিছত আহিবলৈ এড্ৰেছিং দ্য নিডছ অফ চিলড্ৰেন উইথ লাৰ্ণিং ডিফিকাল্টিজ কিছুমান ল'ৰা ছোৱালীয়ে ক খ বুলি কৈ দিয়াৰ লগে লগে মুখস্থ কৰে কিছুমানে মুখস্থ কৰিব নোৱাৰে বা কেতিয়াবা কি হয় ল'ৰা ছোৱালীবিলাক ক খ পঢ়িবই নোৱাৰে মুখৰ ডিছাবিলিটি থাকে কিছুমানৰ কাণৰ ডিছাবিলিটি থাকে কাণে শুনি নাপায় এইবিলাক কেনেদৰে প্ৰকাশ কৰিব পাৰি কেনেদৰে এইবিলাক মুখস্থ কৰিব পাৰি বা সমাধান কৰিব পাৰি এইটোৰ ওপৰত গুৰুত্ব দিব লাগিব তাৰপিছত আহিব আপোনাৰ addressing and talented creative and especially able learners কিছুমান ল'ৰা ছোৱালী বহুত মাল্টি টেলেণ্টেড আহে বুদ্ধিয়ক আহে ল'ৰা ছোৱালী পটককৈ বস্তু এটা আয়ত্ত কৰি ল'ব পাৰে তেওঁলোকক কেনেধৰণে বিকাশ কৰিব কাৰণ তেওঁলোককতো ক খ নজনা ল'ৰা এটাৰ লগত যদি গৈ থাকে তেওঁতো একো প্ৰফিট নহ'ব ন সেই ল'ৰাটো থাকি যাব তেওঁৰ যিখিনি গুণ সেইখিনি প্ৰকাশ নহ'ব গতিকে সেই ক্ষেত্ৰত শিশুৱে বা শিক্ষকে কেনেধৰণে শিশুটোৰ প্ৰতি ব্যৱস্থা ল'ব সেইটো এটা গুৰুত্বপূৰ্ণ কথা তাৰপাছত আমি পঢ়িম লাৰ্ণাৰ এণ্ড পেডাগজিৰ পৰা 10 নম্বৰ আহিব ঠিক আছে লাৰ্ণাৰ এণ্ড পেডাগজিৰ পৰা আপোনালোকে কি আহিব হাউ চিলড্ৰেন থিংক এণ্ড লাৰ্ণ ল'ৰা ছোৱালীয়ে কি ভাবে আৰু কেনেদৰে আয়ত্ত কৰে হাউ এণ্ড হোৱাই চিলড্ৰেন ফেইল টু এচিভ ছাকচেছ ইন স্কুল পাৰফৰ্মেঞ্চ ল'ৰা ছোৱালীবিলাকে কিয় আৰু কেনেকৈ পিছ পহুকি থাকে বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰা তথা আয়ত্ত কৰাত সেইটো এটা ওপৰত প্ৰশ্ন আহিব তাৰপাছত আহিব বেছিক প্ৰচেছ অফ teaching and learning children straight of learning as a social activity social context of learning এটো এটা ইম্পৰ্টেন্ট বস্তু এটো এটা আমি চাব লাগিব তাৰ পাছত আহিছো আপোনাৰ child as a problem solver and a scientific investigator ল'ৰা ছোৱালীবিলাক হৈছে সমস্যা সমাধানৰ পথ আৰু তেওঁলোকেই এটা বৈজ্ঞানিক সন্মতভাৱে সমস্যা সমাধান ল'ৰা ছোৱালী চাওক আমি এতিয়া ল'ৰা ছোৱালী এটাই ধৰি লওক কান্দিছে কি কাৰণে কান্দিছে আমি এজনে পটককে গম পোৱাটো সহজ নহয় কিন্তু তেওঁ নিজে জানিব পাৰে যে কি কাৰণে কান্দিছে হেতু পটককে হি সমাধানো কৰিব পাৰে যদি তেওঁ সেই সমস্যাটো সমাধান কৰে তেওঁ কন্দাটো নিজে বন্ধ কৰিব গতিকে বন্ধু বান্ধৱীসকল এইটো এটা হৈছে মেইন পইণ্ট কেনেদৰে কি কৰিব লাগিব শিক্ষকে এই ক্ষেত্ৰত এইবিলাক বস্তু ভালদৰে চাব লাগিব তাৰ পাছত আহিম আমি এতিয়া alternative conception of learning in children understanding children's errors as significant step in the learning process eto ta proshno hibo tar bisar hila cognition and emotion mane hoise cognition mane ki apunar মানসিক প্ৰক্ৰিয়া কগনিশন মানে হৈছে মানসিক প্ৰক্ৰিয়া আৰু ইমোশন আবেগ মানসিক প্ৰক্ৰিয়া মানে কি হৈছে মানসিক প্ৰক্ৰিয়া হৈছে the mental action or process of acquiring knowledge and understanding thought experience and the senses মানে এটো অসমীয়াত ক'বলৈ গ'লে কগনিশন মানে হৈছে মনৰ বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ মানে মনৰ বিবেকে যে মানসিক প্ৰক্ৰিয়া ধৰি লওক কোনোবা এটা দুখ পাইছে হি কেলে দুখ পাইছে হেতু ঘপককে যেতে তোমাৰ মাইন্ডে ক্ৰিয়েট কৰিব হি হেতু কাৰণে দুখ পাইছে ধৰা অৰ্জুনে ভাল কাৰ চলায় তেওঁ বিষয় এটা গম পালো ন অৰ্জুন বুলি শব্দটো শুনাৰ লগে লগে গম পোৱা যায় যে তেওঁ এটা ভাল কাৰবিদ তেওঁ ভাল ধনু চলায়
তেনে সেইটো হৈছে আপোনাৰ কগনিশ্যন আৰু ইমোশ্যন হৈছে আবেগ দুখ সুখ হাঁহি কান্দোন এইবিলাকৰ অনুভূতি প্ৰকাশে হৈছে ইমোশ্যন ঠিক আছে মনত থাকিব নহয় আৰু এইকেইটা বস্তু আমি ভালদৰে আলোচনা কৰিম এতিয়া জাষ্ট আমি ধেমালিকৈ বস্তুখিনি চিলেবাছখন আজি মই থুলমূলকৈ আপোনাক কৈ দিছোঁ বুজি পাইছে নহয় এতিয়া আমি আহিম লাষ্ট পেগাপলৈ মটিভেশ্যন এণ্ড লাৰ্ণিং মটিভেশ্যন মানে হ'ল অভিৰুচিত কৰা ল'ৰা ছোৱালীক শিক্ষাৰ প্ৰতি অভিৰুচিত কৰা ল'ৰা ছোৱালী আহা পঢ়া কেনেকৈ পঢ়াব TLM দেখাব টিচিং লাৰ্ণিং দৃশ্যশ্ৰব্য মোবাইল দেখাব লেপটপ দেখাব বিভিন্ন ধৰণৰ বস্তু দেখুৱাই ল'ৰা ছোৱালীক পঢ়াব আৰু আয়ত্ত কৰাব ল'ৰা ছোৱালীক গৰুটো দেখাই পিনে গৰুটোৰ বিষয়ে বুজালে ল'ৰাটোৱে বেছি সোনকালে গৰু বুলি কয় যদি আপোনালোকে বৰ্ডত লিখি দিয়ে তেওঁতো ভালকৈ মুখস্থহে কৰিব বুজিতো নাপায় ন সেইটো আমি চাব লাগিব তাৰপিছত আহিলে ফেক্টৰ্ছ কণ্ট্ৰিবিউটিং টু লাৰ্ণিং পাৰ্চনেল এণ্ড এনভাইৰনমেণ্টেল এইটো হ'ল ল'ৰা ছোৱালীবিলাকক কেনেদৰে কণ্ট্ৰিবিউট কৰিব পৰা যায় আয়ত্তৰ ক্ষেত্ৰত ল'ৰা ছোৱালীয়ে কেনেদৰে শিকিব পাৰে শিকনত মানে পাৰ্চনেল ব্যক্তিগত আৰু পৰিৱেশৰ প্ৰভাৱসমূহৰ বিষয়ে আলোচনা কৰিবলৈ গতিকে বন্ধু বান্ধৱীসকল এইখনেই আছিলে আজি আমাৰ CDP চিলেবাছ গতিকে এইখনে আমি ভালদৰে আলোচনা কৰিম পঢ়িম আজি থুলমূলকৈ মই চিলেবাছখন আপোনালোকৰ লগত আলোচনা কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল আইকনটো অল কৰি থ'ব যাতে সকলো ধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনাৰ তালৈ পাই গৈ গতিকে আজিলৈ ইমানেই ধন্যবাদ জয় অসম বাস্তৱ এডুকেশ্যন চিডিএমটো চাই থাকিব